বিজেপিৰ প্ৰতি মোহভংগ এজন বিজেপিৰ নেতা বিজেপি এৰি যোগদান আঞ্চলিক দল এএছটিচিত অসম বিধানসভা কক্ষত অসমৰ কলা সংস্কৃতি সংৰক্ষণ আৰু বিকাশ শীৰ্ষক মত বিনিময় অনুষ্ঠানত বিশিষ্ট লেখক কবি জয়সিং তকবীৰ অংশগ্ৰহণ বিধানসভাৰ স্পিকাৰ হিতেন্দ্ৰনাথ গোস্বামীৰ অধ্যক্ষতাত অনুষ্ঠিত সাংস্কৃতিক ক্ষেত্ৰৰ তাৰ লাংচত কেএছে উদ্যোগত সাফাই কাৰ্যসূচী ৰূপায়ণ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ পৰিৱৰ্তনৰ হাজাৰ হাজাৰ প্ৰতিশ্ৰুতি দি শাসনৰ মসনদ দখল কৰা শাসকীয় দল বিজেপিৰ প্ৰতি মোহভংগ হল নেকি বিজেপিৰ কৰ্মীৰ হয় এনে প্ৰশ্নৰে অৱতাৰণা হৈছে কাৰ্বি আংলং সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটত এগৰাকী নিষ্ঠাবান বিজেপি কৰ্মীয়ে ৰাষ্ট্ৰীয় দল বিজেপিৰ লগ এৰি যোগদান কৰিছে আঞ্চলিক দল এএছটিচিত নিৰ্বাচনৰ আগতে হাজাৰ হাজাৰ প্ৰতিশ্ৰুতিৰে ভোটাৰ ৰাইজক আকৰ্ষিত কৰিছিল বিজেপি দলে ভোটাৰ ৰাইজেও বিজেপিৰ এই প্ৰতিশ্ৰুতি বিশেষকৈ বিকাশ সবকা সাথ স্লোগানত মোহিত হৈ দলে বলে আহি দলটোৰ প্ৰাৰ্থীৰ সপক্ষে ব্যাপক ভোট দি জয়যুক্ত কৰিছিল কিন্তু এতিয়া লাহে লাহে যেন মোহভংগ হ'ব ধৰিছে বিজেপি দলৰে একাংশ কৰ্মকৰ্তাৰ এয়া আমি কোৱা কথা নহয় স্বয়ং বিজেপিৰ এগৰাকী নিষ্ঠাবান কৰ্মকাণ্ডই প্ৰমাণ কৰিছে হয় পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ প্ৰতি মোহভংগ হৈছে বিজেপিৰ এগৰাকী নিষ্ঠাবান নেতা তথা সেৱক মহেন্দ্ৰ ৰংপিৰ নেতাগৰাকীক 23 ফেব্ৰুৱাৰীৰ দিনা পশ্চিম কাৰ্বি আংলঙৰ টংকামকাম স্থিত এএছটিচি কাৰ্যালয়ত আনুষ্ঠানিকভাৱে উষ্ম সম্বৰ্ধনা জনাই এএছটিচিৰ হামৰেন জিলা কমিটিৰ সভাপতি ৰামসিং তেৰাঙে পশ্চিম কাৰ্বি আংলঙৰ এএছটিচি ভাৰপ্ৰাপ্ত দায়িত্বত থকা বিষয়া ৰামসিং ৰংহাঙে এই সম্বৰ্ধনা অনুষ্ঠানত অংশ লয় বিজেপি আতুমাংটান কে ঠেকলঙ টেংপেন আর লুলাসন গালি সং বং পার্টি বং আরলু কাছে থাকত থেপিক কাছে বিতিন থেপিক লাপেন হেমপ্রে কাদুক বেলাম বাঙ্গে আফি খেয়ালাম বাঙ্গে আফি কাছে বিজেপি তুমি ধরম সে পেথি কাছে ধরম কা পেথিলো বুলুটাংতে কারবিয়া কে কাছে থাক থে উজি আরন কাপ্রে কা ধরম কাপ্রে কিরিমে তুমদু কাছে খেয়া ফান কা পেথি আর সং মতে পার্টি ফানসি Jasmet pet dakar biang long ahwar inglong aradat mambanga kenang sot kusini limata kiceng silo lasi lahai ka do belam lang dam lo pulang te nona poro bangke BJP along ki dudun komane yong si kopini ali phan kopini ki me theglong ji mune paning ji thidam pen jong si dudun pulang te lage jail ki during memu mate lok ablong ki during memu la son sini li thegla lapen ASDC মাতে অটোনমাস স্টেট ডিমান্ড কমিটি পার্টি নন মাদা পজিশন থাং থাবি আনুষ্ঠানিকভাৱে আঞ্চলিক দলটি যোগদান কৰি দিয়া ভাষণ প্ৰসংগত পূৰ্বৰ বিজেপি নেতা তথা কৰ্মী মহেন্দ্ৰ ৰংপিয়ে বিজেপিৰ দলৰ কৰ্মকাণ্ডৰ প্ৰতি নিজৰ অসন্তুষ্ট থকা বাবে বিজেপি দল ত্যাগ কৰি এএছটিচি দলত যোগদান কৰা বুলি ব্যক্ত কৰি তেওঁ আৰু কয় যে অনাগত দিনবোৰত বহুকেইজন নেতাকৰ্মী বিজেপি দল এৰি এএছটিচি দলত যোগ দিয়াৰ সম্ভাৱনা থকা কথা সদৰি কৰে হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ অসমৰ কলা সংস্কৃতি সংৰক্ষণ আৰু বিকাশত অধিক গুৰুত্ব দিছে অসম চৰকাৰে অসমৰ বিভিন্ন প্ৰান্তত থকা বুদ্ধিজীৱী তথা চিন্তাশীল লোকসকলক লৈ সেয়ে 23 ফেব্ৰুৱাৰীত অসম বিধানসভা কক্ষত স্পিকাৰ হিতেন্দ্ৰনাথ গোস্বামীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় অসমৰ কলা সংস্কৃতি সংৰক্ষণ আৰু বিকাশ শীৰ্ষক মত বিনিময় অনুষ্ঠান এই গুৰুত্বপূৰ্ণ অনুষ্ঠানলৈ কাৰ্বি আংলং জিলাৰ ডিফুৰ বাসিন্দা তথা বিশিষ্ট তথা চিন্তাশীল লেখক জয়সিং তকবীয়ে অংশগ্ৰহণ কৰে
অনুষ্ঠানত অংশগ্ৰহণ কৰি এই গুৰুত্বপূৰ্ণ বিষয়টোৰ বিষয়ে বহু চিন্তাশীল লেখক তথা বুদ্ধিজীৱীৰ সৈতে মত বিনিময় পাই অত্যন্ত সুখী অনুভৱ কৰে বিশিষ্ট লেখক জয়সিং টম্পীয়ে। উল্লেখ্য তেওঁ যোৱা 21 ফেব্ৰুৱাৰী আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন উপলক্ষে দিল্লীস্থিত সাহিত্য একাডেমী অনুষ্ঠানৰ দ্বাৰা আয়োজিত বহু ভাষিক কবি সন্মিলনতো অংশগ্ৰহণ কৰি কাৰ্বি কবিতা পাঠ কৰে। নিমাওমাও হ'ল সাংস্কৃতিক ক্ষেত্ৰত টাৰলাংচ 45 সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ চেংপি চেংছ তালৰ চন্দে চন্দে কৰা যুৱক যুৱতীৰ নৃত্য নিমচ কিৰুং চামকান হাছাকান আদি চন্দায়িত সুৰ লোকগীতৰ সুৰেৰে ভৰা টাৰলাংচ নিজম পৰি গ'ল সঁচা যদিও হেঁপাহৰ টাৰলাংচৰ আকৰ্ষণে যুৱকসকলক এতিয়াও এৰা নাই। এইবাৰ আকৰ্ষণ হেঁপাহৰ টাৰলাংচত যোৱা 14 ফেব্ৰুৱাৰীৰ পৰা 19 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হোৱা 45 সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ আনন্দত উদযাপনত ঠাই বিশেষ ৰৈ যোৱা আৱৰ্জনাৰ পৰিষ্কাৰ কৰা। কাৰ্বি ছাত্ৰ সন্থাৰ নেতৃত্বত আজি সাংস্কৃতিক ক্ষেত্ৰৰ টাৰলাংচত ৰূপায়ণ কৰে চাফাই অভিযান শনিবাৰে পুৱা ভাগত হয় য'ত সাংস্কৃতিকৰ সাধনা তথা চৰ্চা চলে সেই স্থান পবিত্ৰ মন্দিৰৰ দৰেই। এনে পবিত্ৰ স্থান পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাৰ দায়িত্ব সকলোৰে। ছাত্ৰৰ নেতৃত্বই সমূহ সামাজিক সংগঠন তথা বেচৰকাৰী সংগঠনসমূহক হিয়াৰ আমঠু এই সাংস্কৃতিক ক্ষেত্ৰ হেঁপাহৰ টাৰলাংচক পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাৰ স্বাৰ্থত নিজৰ নিজৰ দায়িত্ব পালন কৰাৰ বাবে আহ্বান কৰে। Nipsi kicok lo, lasi nilitum kacun ngudi kira lo, Karbi Youth Festival judet pen, cikak pun bang cokce dak keter kesa ur dopik, lasi dak keter kesa ur celang lo dak si, nilitum Karbi lo cali asong long popen an nitum dak kepang tir ponji pan nitum bor ilo, bonta nitum lang dam lo je adim bang ketep pika joine, nitum pini an le dak pang tir dame dak laan sosesi pang tir tunang lang, lasi nilitum pen kacun ngudi kira lo. Ini tumke ladak tumke lingkan wang si rong aji kitik dah madin pinakapot pasti anutin hampang asong lapen anutin jerong tok jong si dak mesen nangji dak pen ingtir nangji tongte non dak kiter kat seur dopik lang pasti cingrum pen ini tum dak taral langso ini tum dak youth festival kibiadim ini tum pangthir wet pen. Orun Lekhe report Cup News. এবাৰ 45 সংখ্যক KYF অৰ্থাৎ কাৰ্বি যুৱ মহোৎসৱত মিছ KYF আৰু মিষ্টাৰ KYF মুকুট উজলিল ক্ৰমে কাজিৰবন ৰংহাংপি আৰু হাৰমনি বেৰ শিৰত উঠি অহা নৱপ্ৰজন্মৰ এই আকৰ্ষণীয় খিতাপ আজৰি ল'বলৈ সক্ষম হোৱা যুৱতী কাজিৰবন আৰু যুৱক হাৰমনি অত্যন্ত আনন্দিত। আন বছৰৰ দৰে এইবাৰো কাৰ্বি আংলং জিলাৰ ভিতৰ আটাইতকৈ সুন্দৰী যুৱক আৰু সুন্দৰ যুৱক বাছনি অনুষ্ঠান মিছ KYF আৰু মিষ্টাৰ KYFৰ আকৰ্ষণীয় প্ৰতিযোগিতা অনুষ্ঠান অনুষ্ঠিত হয়। কেইবা শতাধিক যুৱক যুৱতীয়ে ৰেম্পত প্ৰতিযোগিতাত অৱতীৰ্ণ হয়। সকলোকে পিছ পেলাই প্ৰতিযোগিতা বিচাৰকৰ দৃষ্টিত সকলো দিশৰ পৰা একমাত্ৰ বিকল্প হিচাপে ধৰা দিয়া দুই যুৱক যুৱতী ক্ৰমে হাৰমনি বে আৰু কাজিৰবন ৰংহাংপিয়ে। খিতাপ জয়ী হ'বলৈ সক্ষম দুইগৰাকী KYF সুন্দৰ তথা সুন্দৰী অত্যন্ত সুখী আৰু গৌৰৱ অনুভৱ কৰে। আজি কাট নিউজৰ চিফ এক্সিকিউটিভ অফিচাৰ চাৰলংকি লেখথে দুয়োকে একোখনকৈ পহৰে কাট নিউজৰ কাৰ্যালয়ত অভিবাদন জনায়। ইপিনে সুন্দৰ যুৱক মিষ্টাৰ KYF হাৰমনি বে কাৰ্বি আংলং জিলাৰ ডকমকা কাটচেৰৈ ৰংপি গাঁৱৰ নিবাসী কাংপুৰা বে আৰু চিকা ইংটিপিৰ পুত্ৰ। আনহাতে সুন্দৰী যুৱতী মিছ KYF কাজিৰবন ৰংহাংপি জিলাৰ হিডিপি হেমাই বংথু গাঁৱৰ নিবাসী লুনছে ৰংহাং আৰু চিকা ইংলেংপিৰ। তেওঁলোকৰ এই সফলতাত আনন্দিত আৰু গৌৰৱান্বিত পিতৃ মাতৃ তথা আত্মীয়ৰ লগতে তেওঁলোকৰ গাঁওবাসী তথা বন্ধু বৰ্গ। কাট নিউজৰ এংকৰ ভেৰিৱান কপিয়ে সোধা প্ৰশ্নৰ উত্তৰত দুয়োৰে অনাগত দিনত উচ্চ মানৰ প্ৰতিযোগিতা অনুষ্ঠানত যোগদান কৰি ইয়াতকৈ অধিক উন্নত
পাৰফৰ্মেন্স দিয়াৰ কথা ব্যক্ত কৰে কাৰ্বি আংলং জিলাৰ মুখ্য চহৰ ডিফুস্থিত লেখিকা সমাৰোহৰ সমিতিৰ উদ্যোগত 23 ফেব্ৰুৱাৰীত ডক্টৰ মামুনি ৰয়ছম গোস্বামীৰ ভৱনত অনুষ্ঠিত হৈ যায় 186 সংখ্যক আলোচনা চক্ৰ লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ৰীনা দেৱৰ পৰিচালনাত আজি বিয়লি প্ৰায় 3 বজাৰ পৰা অনুষ্ঠিত সমিতিৰ 186 সংখ্যক আলোচনা চক্ৰ দীপালি আমফি চেতিয়া আট ধৰা এই আলোচনা চক্ৰখনে সমিতিৰ স্থায়ী গীতেৰে শুভাৰম্ভ কৰা হয় তাৰ পিছতে যোৱা 14 ফেব্ৰুৱাৰীত জম্মু কাশ্মীৰৰ পলুবামাত পাক আত্মঘাতী বোমাৰু দ্বাৰা সংঘটিত বোমা বিস্ফোৰণ অসমতে মৃত্যুক আঁকোৱালি ল'বলগীয়া 46 জন বীৰ জোৱানৰসকলৰ শ্বহীদ আত্মা সদগতিৰ বাবে 1 মিনিট মৌনতা অৱলম্বন কৰে তাৰ পিছতে আলোচনা চক্ৰৰ কাৰ্যসূচী আৰম্ভ হয় মঞ্জু দেৱী গোস্বামী পুতু দেৱীৰ প্ৰাৰ্থনা সংগীত বিশিষ্ট কবি ক্ৰমে গীতা বৰা স্বৰ্ণালী গগৈ ৰাণু শইকীয়া জয়ন্তী ডেকাৰজাই কবিতা পাঠ কৰে আৰু ক্ৰমে চয়নিকা বৰ্মনে নিজৰ অভিজ্ঞতা বিশিষ্ট লেখিকা ৰীনা দেৱে প্ৰবন্ধ পাঠ কৰে উল্লেখ্য আলোচনা চক্ৰখনে পৰ্যাবেক্ষিকা হিচাপে ৰাণু শইকীয়া আৰু পৰ্যালোচিকা হিচাপে মনুদীপা বৰ্মন উপস্থিত থাকে শেষত দীপালি আমফি চেতিয়াৰ শলাগৰ শৰাইৰে আলোচনা চক্ৰখনি সামৰণি মৰা হয় সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ Ini siksa kelapa ni lah so cupen cerap leka cerap. Pipot lo nanya na cusir ham tamle ini su. Ini siksa kelapa ni lah so cupen cerap leka cerap cing sok tahun elo. Nang cucut bu. Cepaking dan lo mati. Tangkalam lo ti oi cepakeng cita. Madhari, lo nalok tar beauty parlor long discount pi bom ke. Kalang ma, konat lo lake. Di foi ti arlo Iron Bridge adum rong supia long ke cengsi sopin so la pesor lo tu kapamada dim lo. Kalang ma. Kalang lo, ke cengsi sopin so la pesor lo phat kapamada dim. Claret Beauty Unisex Parlor. Nang litum lada, hair straightening 40% off along, hair spa ake joy pen long ponikti. Facial 50% off, haircut 50% off, pedicure and manicure 50% off, hair color 25% off, hair curls 30% off, hair smoothing 40% off. Hey hui long ponikti. Claret Beauty Unisex Parlor near Central Bank ATM, Iron Bridge, Rongparpi, Rongbe Road. Claret Beauty Parlor. Lasinali tumda pada repin pena humrig not. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত স্বচ্ছতাৰ ওপৰত সকলোকে সজাগ কৰা তথা স্বচ্ছ পৰিৱেশেৰে পৰিষ্কাৰ পৰিচ্ছন্ন তথা সুস্থ এখন সমাজ গঢ়াৰ লক্ষ্যৰে বৈঠালাংছু নগৰ সমিতিৰ উদ্যোগত 23 ফেব্ৰুৱাৰীত ৰূপায়ণ কৰা হয় সাফাই অভিযান কাৰ্যসূচী স্বচ্ছতাৰ ওপৰত সকলোকে সজাগ কৰা তথা স্বচ্ছ পৰিৱেশেৰে পৰিষ্কাৰ পৰিচ্ছন্ন এখন সমাজ গঢ়াৰ লক্ষ্যৰে বৈঠালাংছু নগৰ সমিতিৰ উদ্যোগত আজি বজাৰৰ বিভিন্ন ঠাইত সাফাই কাৰ্যসূচী লোৱা হয় জাবৰ ডমৰ দুৰ্গন্ধৰ ঠাইসমূহত নাক কোচাই হ'লেও বজাৰ কৰিবলৈ বাধ্য হয় একাংশ ৰাইজ
জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰি এক অস্বাস্থ্যকৰ পৰিৱেশৰ মাজতে আহ-যাহ কৰিবলগীয়া হৈ আহিছে। তাৰ প্ৰতি লক্ষ্য ৰাখি আজি বৈঠালাংছ নগৰ সমিতিৰ গঠন হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে বৈঠালাংছ টাউন কমিটি কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি বৈঠালাংছ বজাৰলৈকে সাফাই কাৰ্যসূচী গ্ৰহণ কৰে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে পশ্চিম কাৰ্বি আংলং জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি অৰুণ টেৰাং, প্ৰমুখ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সচেতন ব্যক্তি। মেনট্ৰেং হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট উদ্বোধনৰ উপলক্ষে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বৈঠালাংছলৈ আহিব আৰু সেই উপলক্ষে বৈঠালাংছ টাউন কমিটিয়ে আজি 23 তাৰিখে স্বচ্ছ অভিযান আয়োজন কৰিছে আৰু ওচৰে পাছৰে থকা সকলো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক আহ্বান কৰিছে আৰু এই অভিযানত এডেনবাৰী এম ই স্কুল, এডেনবাৰী হাই স্কুল, বোৱাপথাৰ গাৰ্লছ এম ই স্কুল আদিৰ ছাত্ৰ-ছাত্ৰীসকলে এই অভিযানত আগভাগ লৈছে আৰু বৈঠালাংছৰ সমূহ ৰাইজেও এই স্বচ্ছ অভিযানত ভাগ লৈছে। বৈঠালাংছৰ পৰা জাসন ইংহি ৰিপৰ্ট কাট নিউজ। কাৰ্বি আংলং জিলাৰ স্বাস্থ্য বিভাগত এক নতুন যুগৰ সূচনা। বোকাজান মহকুমাৰ অন্তৰ্গত পিছপৰা হিডিপিত নৱনিৰ্মিত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজিৰে পৰা আৰম্ভ হ'ল চিকিৎসা সেৱা। বিগত কেইবাদিনৰ আগতে উদ্বোধন কৰা এই চিকিৎসা ভৱনত আজিৰে পৰা চিকিৎসা সেৱা আৰম্ভ হোৱা কথাত অতিশয় সুখী হৈছে বৃহত্তৰ হিডিপিবাসী ৰাইজ। আজি পুৱা প্ৰায় 10 বজাৰ পৰা আৰম্ভ হয় নৱনিৰ্মিত হিডিপি চিকিৎসা ভৱন কেন্দ্ৰত বৃহত্তৰ হিডিপিবাসী ৰাইজৰ বাবে চিকিৎসা সেৱা। চিকিৎসা সেৱা আৰম্ভ হোৱাৰ আগে আগে চিকিৎসালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি সিং টিমুঙৰ পৌৰোহিত্যত অনুষ্ঠিত হয় এখনি গাম্ভীৰ্যপূৰ্ণ সভা। হস্পিটেল পৰিচালনা সমিতিৰ সম্পাদক সুন্দৰ টিছই আঁত ধৰা সভাখনত যোগদান কৰা অতিথি আৰু চিকিৎসালয়খনৰ নতুন চিকিৎসক, নাৰ্ছ তথা অন্যান্য কৰ্মচাৰীসকলক উপস্থিত ৰাইজৰ সন্মুখত পৰিচয় কৰোৱায়। উল্লেখ্য, সভাত চিকিৎসালয়খনৰ বিষয়া কৰ্মচাৰীসকলৰ উপৰিও বোকাজান মহকুমাত অৱস্থিত অসামৰিক চিকিৎসালয়খনৰ বিষয়া ডক্টৰ দেৱৰাজ দেউৰী, ডক্টৰ NC ৰায়, ডক্টৰ B বাস্তে আৰু বিশিষ্ট সমাজকৰ্মী চন্দ্ৰ সিং টেৰন, ফিলিপ টেৰন আৰু চামচন ইংটিয়ে অংশগ্ৰহণ কৰি চিকিৎসালয়খনত চিকিৎসা সেৱাৰ পৰা পৰিচালনা আৰু চৌহদ তদাৰকী কাৰ্যত পৰিচালনা সমিতিৰ লগতে ৰাইজকো সহায় সহযোগ কৰিবলৈ আহ্বান জনায়। বোকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।